ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং নিৰ্মাণ হ'ল, বগীবিলৰ দলং। উত্তৰ পাৰে ধেমাজি আৰু দক্ষিণ পাৰে ডিব্ৰুগড় জিলাক সংলগ্ন কৰি এক নতুন দিগন্তৰ সূচনা কৰিলে। 1997 চনৰ 7 জানুৱাৰীতে সেই সময়ৰ ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱেগৌড়া অৰ্থাৎ সৰ্দাৰহাল্লি দুধেগৌড়া দেৱেগৌড়াই আধাৰশিলা স্থাপন কৰিছিল যদিও 2002 চনতহে দলংখনৰ নিৰ্মাণৰ কাম সদ্য প্ৰয়াত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হয়। প্ৰায় 22 বছৰৰ অপেক্ষাৰ শেষত উজনি অসমৰ জনসাধাৰণৰ বহু প্ৰত্যাশিত দলংখন 2018 চনৰ 25 ডিচেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনসাধাৰণৰ যাতায়াতৰ সুবিধাৰ বাবে উৎসৰ্গা কৰি ৰঙা ফিটা কাটি মুকলি কৰি দিয়ে। দলংখন মুকলি হোৱাৰ লগে লগেই ধেমাজি আৰু লখিমপুৰৰ শিক্ষাৰ্থী আৰু ৰোগীসকলে স্বস্তিৰ উশাহ ল'ব পৰা হ'ল। বগীবিলৰ দলংখন উদ্বোধনীৰ 10 দিনমানৰ আগত ল'ৰা-ছোৱালীহালক ডিব্ৰুগড়লৈ বুলি ফেৰীত উঠাই দি ফেৰীখন যোৱালৈ বাট চাই মিচিং বোৱাৰী এজনীৰ দোকানত একাপ চাহ খাই খাই কথা পাতিছিল। দলংখন হ'লে তেওঁলোকৰ অৰ্থনৈতিক দিশত পৰিব পৰা সমস্যাৰ কথা। পুনৰ সেই দলংখন চাবলৈ গৈছিলোঁ। উদ্বোধনীৰ পিছত ফেৰীঘাটত এতিয়া নিমাও পৰিৱেশ। এতিয়াৰ পৰা সোণাৰী ফেৰীঘাট শুৱনি হ'ল। ডিব্ৰুগড়লৈ বুলি যাওঁতে ফেৰীলৈ ৰৈ থাকোঁতে মিচিং কনেঙৰ চাহ কাপ হাতত লৈ এতিয়া আৰু সময় কটাব নালাগে। এতিয়াৰ পৰা নদীত লাঙি জাল পাতি ধৰা পোৰা মাছৰ লগত ছাই মদৰ সোৱাদ লৈ ঠাণ্ডা দিনকেইটাত গা গৰম কৰিবলৈ পোৱা নাযাব। শুনিবলৈ পোৱা নাযাব চৰাইৰ মাতৰ লগতে হাত নাৱৰ চাবে চাবে গোৱা ঐ নিতমৰ সুৰ। এতিয়া ফেৰীঘাটত এক বিশাল শূন্যতা, নীৰৱ উচুপনি। এই ফেৰীঘাটেই বহু পৰিয়ালক জীয়াই থকাৰ উপাৰ্জনৰ সমল দিছিল। তেওঁলোকৰ এতিয়া উপাৰ্জনৰ বাবে জীয়াই থকাৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি হৈ পৰিব। আচলতে কিবা এটা পালে কিবা এটা হেৰুৱাবই লাগিব। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ পৰা 32 মিটাৰ ওখ, প্ৰায় 5 কিলোমিটাৰ দীঘল এই দলংখন ভাৰতৰ প্ৰথম দীঘল দলং আৰু এছিয়াৰ ভিতৰতে দ্বিতীয় দীঘল ৰেল আৰু জলপথ সংলগ্ন দলং। বীৰাংগনা সতীসাধনী সেতু নামেৰে নামাকৰণ কৰা হ'ল যদিও দলংখন জনমানসত বগীবিলৰ দলং বুলিয়েই স্বীকৃত হৈ থাকিব। যি কি নহওক, বগীবিলৰ দলংখনে সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। অনাগত দিনত অৰ্থনৈতিক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দলংখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তথাপিও দলংখন চাবলৈ গৈ যিমান হয়তো তাতোতকৈ বেছি পৰিমাণে ফেৰীঘাটৰ পৰিৱেশে মনটো দুখী কৰি তুলিলে। এক বেদনাগধুৰ হৃদয় লৈ পুনৰ ঘৰলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰিলে। সোণাৰীৰ ফেৰীঘাটৰ এই নষ্টালজিক যি অনুভূতি, তাক হয়তো আপোনালোকেও অনুভৱ কৰিব পাৰিব যদিহে আগত আপোনালোকে ফেৰীঘাটত ৰৈ ফেৰী এৰাৰ বাবে অপেক্ষা কৰিব লগাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। আপোনালোকৰ অনুভৱ কেনেকুৱা জনাবচোন। ধন্যবাদ।